এইটো কাহিনী এটা সৰু ল'ৰাৰ। সি নিজৰ জীৱনত এটা ডাঙৰ মানুহ হ'ব বিচাৰিছিল। তাৰ সপোন আছিল চহৰখনৰ আটাইতকৈ ধনী ব্যক্তি বনা। লাহে লাহে সি ডাঙৰ হ'বলৈ ধৰিলে। সি এটা ব্যৱসায় আৰম্ভ কৰিলে আৰু তাৰ সেই ব্যৱসায়টো বহুত লাভ হ'বলৈ ধৰিলে। আৰু লাহে লাহে সি সেই চহৰখনৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিল। মানুহে কয় নহয়, সকলোখিনি পোৱাৰ পাছতো কেতিয়াবা হেৰুৱাব লগা হয়। মানুহ ওপৰলৈ যোৱাটো বেয়া কথা নহয়, কিন্তু সিমানখিনিহে যাব লাগে যিমানখিনি ওপৰৰ পৰা আমি মাটি স্পষ্টকৈ দেখা পাওঁ। লাহে লাহে সেই ব্যৱসায়ত লোকচান হ'বলৈ ধৰিলে আৰু কিছুদিনৰ পাছত সেই ব্যৱসায় বন্ধ কৰিব লগা হ'ল। সেইটো সময়লৈকে তাৰ বহুতো ধাৰ লাগি গ'ল আৰু সি ডিপ্ৰেশ্যনত ভুগিবলৈ ল'লে। সি নিজকে এটা বন্ধ কোঠাত বন্ধ কৰি ল'লে। সদায় তাৰ ঘৰলৈ কোনোবা না কোনোবা নিজৰ পইচা বিচাৰি আহে। এই সকলোবোৰৰ পৰা অশান্তি পাই সি ভাবিলে, মোৰ এই অশান্তিৰ মূল কাৰণটোৱেই হ'ল মোৰ এই জীৱনটো। যদি মই এই জীৱনটো শেষ কৰি দিওঁ, তেতিয়াহে এই অশান্তিবোৰৰ পৰা মই সমাধান পাম। সেইটো ভাবি সি এখন নদীৰ পাৰলৈ গ'ল আৰু তাতে বহি সি কান্দিবলৈ ধৰিলে। সেই সময়তে তাৰ ওচৰত এজন বুঢ়া মানুহ আহি বহিলহি। তাক সুধিলে, তুমি কিয় কান্দি আছা? তোমাৰ কিবা চিন্তা আছে নেকি? তেতিয়া সেই ল'ৰাজনে লাহেকৈ ক'লে, মোৰ কোনো চিন্তা নাই, আৰু মোৰ চিন্তা থাকিলেও আপুনি মোৰ জানো চিন্তা দূৰ কৰিব পাৰিব? আপুনি ইয়াৰ পৰা যাওক, মোৰ সময় নষ্ট নকৰিব। সেই মানুহজনে আকৌ সুধিলে, তোমাৰ নিশ্চয় কিবা এটা সমস্যা আছে, মোক কোৱাচোন, কিজানিবা মই তোমাক কিবা সহায় কৰিব পাৰোঁৱেই। তেতিয়া সেই ল'ৰাজনে ক'লে, মোক 10 লাখ টকা লাগে, আপুনি দিব পাৰিব জানো? সেই বুঢ়া মানুহজনে হাঁহি মাৰি নিজৰ পকেটৰ পৰা এখন চেক উলিয়ালে। তাত 10 লাখ টকা লিখি সেই ল'ৰাজনক দি দিলে। তেতিয়া সেই ল'ৰাজন অবাক হৈ পৰিল। ল'ৰাজনে বুঢ়া মানুহজনক সুধিলে, আপুনি কোন? তেতিয়া বুঢ়া মানুহজনে ক'লে, মই এই চহৰৰ সকলোতকৈ ধনী মানুহ। তেতিয়া ল'ৰাজন আনন্দিত হৈ পৰিল আৰু দুয়োজনেই সেই সময়তে সিদ্ধান্ত ল'লে, আমি এবছৰৰ পিছত পুনৰ একেই ঠাইতে একেই সময়তে লগ কৰিম আৰু তেওঁক সেই 10 লাখ টকাটো পুনৰ উভতাই দিম। সেই ল'ৰাটো ঘৰলৈ গুচি গ'ল আৰু সি চেকখন উলিয়ালে আৰু চাবলৈ আৰম্ভ কৰিলে। সি মনত ভাবিবলৈ ধৰিলে, এইজন কেনেকুৱা মানুহ, যিজনক মই আজিলৈকে লগ পোৱা নাই, যিজনে মোক আজিলৈকে দেখা নাই, যিজন ব্যক্তিয়ে মোক নাজানে, সেই মানুহে মোক বিশ্বাস কৰি 10 লাখ টকা চেক দিলে। তেনেহ'লে নিজে নিজক জনাৰ উপৰিও নিজে নিজক বিশ্বাস কিয় কৰিব নোৱাৰোঁ? তাৰ পাছত ল'ৰাজনে সেই চেকখন বাকচত থৈ দিলে আৰু ভাবিলে, মই নিজৰ জীৱনত যি কৰিম, নিজৰ বলত কৰিম। সেই চেকখনৰ ব্যৱহাৰ মই জীৱনত কেতিয়াও নকৰোঁ। আৰু সম্পূৰ্ণ বিশ্বাসেৰে নিজৰ কাম পুনৰ আৰম্ভ কৰিলে। আৰু সি কাম কৰি কৰি ডাঙৰ ব্যৱসায় আৰম্ভ কৰিলে। আৰু লাহে লাহে সেই ব্যৱসায়টো চহৰৰ সকলোতকৈ ডাঙৰ ব্যৱসায় হৈ পৰিল। এবছৰ সম্পূৰ্ণ হ'ল। ল'ৰাজনৰ 10 লাখ টকা ঘূৰাই দিয়া কথাটো মনত পৰিল আৰু সেই ল'ৰাজন নদীৰ পাৰলৈ গৈ বহি সেই মানুহজনৰ অপেক্ষা কৰিলে। 2-3 ঘণ্টা অপেক্ষা কৰিবলৈ ধৰিলে, কিন্তু সেই মানুহজন নাহিলে। আৰু কিছু সময়ৰ পাছত ল'ৰাজনে দূৰত দেখিলে সেই বুঢ়া মানুহজনক। যিমানেই বুঢ়া মানুহজন ওচৰ চাপি আহিলে, সিমানেই ল'ৰাজনৰ মন আনন্দিত হ'ব ধৰিলে। সেইটো কথাটো ক'বলৈ যে সি কেতিয়াও চেকখন ব্যৱহাৰ কৰা নাই, তাৰ উপৰিও সি এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হ'ল। যেতিয়া বুঢ়া মানুহজন ওচৰ পালেহি, কিছুমান মানুহে আহি মানুহজনক ধৰিলেহি আৰু তেওঁক ধৰি পেলাই এখন এম্বুলেঞ্চত বহাই উঠাই দিলে। তেতিয়া ল'ৰাজনে চিঞৰিবলৈ ধৰিলে, তেওঁক ক'লৈ নিয়ে? তেওঁতো চহৰৰ আটাইতকৈ ধনী মানুহ। এতিয়া তাত ৰৈ থকা আন এজন মানুহে ক'লে, তেওঁ কোনো ধনী মানুহ নহয়, তেওঁতো এজন পাগলহে হয়। তেওঁ যাকে তাকে চেক বিলাই ফুৰে। কি তোমাকো তেওঁ চেক দিছিল নেকি? ল'ৰাজনে ক'লে, হয়। তেওঁ যিবোৰ চেক দিছিল সেয়া চেক চব মিছা হয়। এই সকলোবোৰ শুনাৰ পাছত ল'ৰাজনৰ ভিতৰি ভিতৰি কিবা এটা হ'বলৈ ধৰিলে। সেইদিনা সি গম পালে নিজৰ ওপৰত বিশ্বাস ৰখাটো কিমান ডাঙৰ শক্তি। আৰু আপুনিও
বুজি নিশ্চয় পাইছে এই কাহিনীটোৰ পৰা মই কি বুজাব বিচাৰিছোঁ। বিলিভ ইন ইয়'ৰ চেল্ফ। যদি নিজৰ ওপৰত বিশ্বাস কৰিব পাৰা তেনেহ'লে তুমি সফলতা নিশ্চয় পাবা। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।